সকলোকে স্বাগতম জনাইছো এনএমবি ষ্টাডি সাইট চেনেলটোলৈ অন্য এটা নতুন ভিডিঅ' আগন্তুক আসাম পুলিচৰ যিটো ৰিটেন এক্সাম হ'বলৈ গৈ আছে এবি ইউবি আৰু এছআইৰ কাৰণে লগতে ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো এক্সাম হ'বলৈ গৈ আছে তাৰ সহায় হোৱাকৈ লগতে অন্যান্য যিবিলাক পৰীক্ষা আহিব লগা আছে অসম গভৰ্ণমেণ্টৰ ধৰক টেটৰ ৰিক্ৰুটমেণ্ট হ'ব এই সকলোবিলাকৰ সহায় হোৱাকৈ এটা নতুন ভিডিঅ' আজিৰ বিষয়টো হৈছে যে কাণ্ট্ৰি কেপিটেল আৰু কাৰেন্সি মানে দেশ এখনৰ মুদ্ৰা ৰাজধানী ভেৰি ভেৰি ইম্পৰ্টেণ্ট সকলোবিলাক পৰীক্ষাতে আহে গতিকে আজি এই বিষয়টো আলোচনা কৰোঁ ইয়াৰে প্ৰথমটো কোৱেশ্চন আজি হাতত লৈছো মালয়েছিয়াৰ ৰাজধানী কি পোৰ্ট ব্লেয়াৰ বেংকক কুৱালালামপুৰ নে জাকাৰ্টা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ কুৱালালামপুৰ ভেৰি ইম্পৰ্টেণ্ট সকলো ধৰণৰ পৰীক্ষাত আহে চাই ল'ব নেক্সট কুৱেশ্চন জাকাৰ্টা কোন দেশৰ ৰাজধানী ম্যানমাৰ বাংলাদেশ ইণ্ডোনেছিয়া নে নেপাল ইয়াৰ শুদ্ধ উত্তৰ হ'ব জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী নেক্সট কুৱেশ্চন সাইপ্ৰাছৰ ৰাজধানী কি নিকোছিয়া কিউবা কাইৰো নে আংকাৰা ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ক নিকোছিয়া নেক্সট কুৱেশ্চন লেক কোনখন দেশৰ মুদ্ৰা হয় লিবিয়া স্পেইন মালয়েছিয়া আলবেনিয়া লেক হৈছে আলবেনিয়াৰ মুদ্ৰা অপশ্যন নম্বৰ ঘ ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্চন পেছো কোনখন দেশৰ মুদ্ৰা বেলজিয়াম কিউবা ডেনমাৰ্ক নে আৰ্জেণ্টিনা ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰ্জেণ্টিনা অপশ্যন নম্বৰ ঘ ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্চন থাইলেণ্ডৰ মুদ্ৰা কি টাকা ডলাৰ পাউণ্ড নে বাট ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ বাট নেক্সট কুৱেশ্চন সিৰিয়াৰ ৰাজধানী কি দামাস্কাছ বেংকক আবুজা লিমা সিৰিয়াৰ ৰাজধানী হৈছে দামাস্কাছ অপশ্যন নম্বৰ ক ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্চন নৰৱেৰ ৰাজধানী কি বেংকক অছলো বগোটা সিউল নৰৱেৰ ৰাজধানী হ'ব অছলো অপশ্যন নম্বৰ খ নেক্সট কুৱেশ্চন চিলিৰ ৰাজধানী কি চিলিৰ ৰাজধানী অপশ্যন আছে থিম্ফু সান্তিয়াগো নিকোছিয়া আৰু পোৰ্ট নোভো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সান্তিয়াগো হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ চিলিৰ ৰাজধানী ঠিক আছে নেক্সট কুৱেশ্চন সৌদি আৰবৰ মুদ্ৰা কি দিৰহাম নিউলিৰা ৰিয়াল নে দিনাৰ সৌদি আৰবৰ মুদ্ৰা হৈছে ৰিয়াল ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ ৰিয়াল হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্চন কেনিয়াৰ ৰাজধানী কি নাইৰোবি পোৰ্ট লুইচ কাইৰো নে আবুজা ইয়াৰ শুদ্ধ উত্তৰ নাইৰোবি হৈছে অপশ্যন নম্বৰ ক ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্চন কোন দেশৰ ৰাজধানী সিউল উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়া ব্ৰাজিল জিম্বাবৱে সিউল হৈছে দক্ষিণ কোৰিয়াৰ অপশ্যন নম্বৰ খ ৰাজধানী ঠিক আছে নেক্সট কুৱেশ্চন তলত উল্লেখিত কোনখন দেশৰ মুদ্ৰা পাউণ্ড আমেৰিকা শ্ৰীলংকা ব্ৰিটিছ যুক্তৰাষ্ট্ৰ নে দক্ষিণ আফ্ৰিকা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছ যুক্তৰাষ্ট্ৰ মানে ইউকে মুদ্ৰা হৈছে পাউণ্ড ইউকেৰ মুদ্ৰা হৈছে পাউণ্ড ঠিক আছে নেক্সট কুৱেশ্চন কোন দেশৰ ৰাজধানী বিউনেছ এয়াৰ্ছ হাংগেৰী জাৰ্মানী জাপান আৰ্জেণ্টিনা ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰ্জেণ্টিনাৰ অপশ্যন নম্বৰ ক
আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনাৰ্ছ ইয়াৰ্ছ। নেক্সট কুৱেশ্যন, মেক্সিকোৰ মুদ্ৰা কি? ডলাৰ, ইউৰো, পেছো, দিনাৰ। মেক্সিকোৰ মুদ্ৰা হৈছে অপশ্যন নম্বৰ ঘ পেছো। মেক্সিকোতো পেছো ইয়াৰ মুদ্ৰা। ঠিক আছে। নেক্সট কুৱেশ্যন, নিউজিলেণ্ডৰ ৰাজধানী কি? ৱেলিংটন, ব্ৰাছিলিয়া, হাভানা, ব্ৰিজটাউন। ইয়াৰে শুদ্ধ উত্তৰ ৱেলিংটন, নিউজিলেণ্ডৰ ৰাজধানী। নেক্সট কুৱেশ্যন, কোন দেশৰ মুদ্ৰা শেকেল? আফগানিস্তান, ইণ্ডোনেছিয়া, মৰিচাছ নে ইজৰাইল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ঘ ইজৰাইল। নেক্সট কুৱেশ্যন, জাৰ্মানীৰ মুদ্ৰা কি? ৰুবল, ডলাৰ, ইউৰো নে লটি? জাৰ্মানীৰ মুদ্ৰা হৈছে ইউৰো, অপশ্যন নম্বৰ গ ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কোন দেশৰ মুদ্ৰাৰ নাম কনভাৰ্টিবল মাৰ্ক? আলবেনিয়া, ছিংগাপুৰ, বস্নিয়া হাৰ্জিগোভিনা, ভেটিকান চিটি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বস্নিয়া হাৰ্জিগোভিনা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ঘ। নেক্সট কুৱেশ্যন, অষ্ট্ৰিয়াৰ ৰাজধানী কি? ভিয়েনা, ব্ৰুচেলছ, গ্ৰেজ নে টুৰিনো? ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ক ভিয়েনা। নেক্সট কুৱেশ্যন, বেলজিয়ামৰ ৰাজধানী কি? ঘেণ্ট, ব্ৰুগেছ, অচেণ্ড আৰু ব্ৰুচেলছ। অষ্ট্ৰিয়াৰ ৰাজধানী ক'লো, এইটো বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুচেলছ, অপশ্যন নম্বৰ খ। নেক্সট কুৱেশ্যন, বুলগেৰিয়াৰ মুদ্ৰা কি? লে, পেছো, নাকফা আৰু পাউণ্ড। বুলগেৰিয়াৰ হৈছে অপশ্যন নম্বৰ ক লেভ, ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ফিনলেণ্ডৰ ৰাজধানী কি? বোন, হেলচিংকি, লেপলেণ্ড, বুখাৰেষ্ট। ইয়াৰে শুদ্ধ উত্তৰ হেলচিংকি, অপশ্যন নম্বৰ খ হেলচিংকি হৈছে ফিনলেণ্ডৰ ৰাজধানী। নেক্সট, ফ্ৰান্সৰ ৰাজধানী কি? ৰোম, মাদ্ৰিদ, পেৰিছ, আমষ্টাৰডাম। ফ্ৰান্সৰ হৈছে পেৰিছ, ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ গ। নেক্সট, জাৰ্মানীৰ ৰাজধানী কি? লুৰ্ণবাৰ্গ, বাৰ্লিন, ফ্ৰাংকফুৰ্ট আম মেইন আৰু বোন। ইয়াৰ ৰাইট এনচাৰ হ'ব জাৰ্মানী, অপশ্যন খ বাৰ্লিন। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ ৰাজধানী কি? অক্সফৰ্ড, লণ্ডন, কেম্ব্ৰিজ নে নটিংহাম? ইয়াৰে শুদ্ধ উত্তৰ লণ্ডন, অপশ্যন নম্বৰ খ। নেক্সট কুৱেশ্যন, হাংগেৰীৰ মুদ্ৰা কি? পেছেটা, ফৰিণ্ট, লেভ, ফ্ৰাংক। আৰু হাংগেৰীৰ মুদ্ৰা হৈছে ফৰিণ্ট, অপশ্যন নম্বৰ খ ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ইটালীৰ ৰাজধানী কি? মিলান, ফ্লৰেন্স, কাৰাৰা নে ৰোম? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন খ ৰোম। নেক্সট কুৱেশ্যন হ'ব, ইটালীৰ মুদ্ৰা কি দিছে? ইটালীৰ মুদ্ৰা অপশ্যন পাউণ্ড দিয়া আছে, ইউৰো দিয়া আছে, ক্ৰোনে দিয়া আছে, মাৰ্ক দিয়া আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ ইউৰো হয়, ইটালীৰ মুদ্ৰা ইউৰো। নেক্সট কুৱেশ্যন, কোন দেশৰ ৰাজধানী মেনিলা? নেপাল, মালয়েছিয়া, ফিলিপাইন, ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ ফিলিপাইনৰ ৰাজধানী হৈছে মেনিলা। নেক্সট কুৱেশ্যন, পৰ্তুগালৰ মুদ্ৰা কি? পেছেটা, চিলিং, লিৰা নে এস্কুডো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ঘ এস্কুডো, পৰ্তুগালৰ মুদ্ৰা। নেক্সট কুৱেশ্যন, ৰাছিয়াৰ মুদ্ৰা কি? ৰুবল, লিৰা, ৰাছিয়ান ৰাউবল, য়েন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ৰুবল। নেক্সট কুৱেশ্যন, ছুইজাৰলেণ্ডৰ মুদ্ৰা কি? ছুইজাৰলেণ্ডৰ মুদ্ৰা অপশ্যন দিয়া আছে, পাউণ্ড দিয়া আছে, পেছো দিয়া আছে, চুইচ ফ্ৰাংক আছে, চুইচ ডলাৰ আছে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন গ চুইচ ফ্ৰাংক। নেক্সট কুৱেশ্যন,
বারমুদার রাজধানী কি? পাগাটে, হেমিল্টন, ওয়ারউইক, আৰু এটাও নহয়। বারমুদার রাজধানী হৈছে হেমিল্টন। অপশন খ ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, আৰ্জেণ্টিনাৰ ৰাজধানী কি? লা প্লাটা, কাৰ্ডোবা, সল্টা, বিউনেছ আয়াৰ্ছ। ইয়াৰে শুদ্ধ উত্তৰ অপশন ঘ হ'ব ইয়াৰে শুদ্ধ উত্তৰ, বিউনেছ আয়াৰ্ছ বুলি। ব্ৰাজিলৰ ৰাজধানী কি? সাও পাউলো, সান্টোছ, বেলেম আৰু ব্ৰাছিলিয়া। ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাছিলিয়া। অপশন ঘ এটি শুদ্ধ উত্তৰ। নেক্সট, কলম্বিয়াৰ মুদ্ৰা কি? পাউণ্ড, পেছো, কোলন আৰু ডলাৰ। কলম্বিয়াৰ মুদ্ৰা উদিছে, কলম্বিয়াৰ মুদ্ৰা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব পেছো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক। যোনে কোনটো পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয়।